ওইও বলে গেল কেছটো মানে আহিছিলোঁ কেলে আমি আহিছিলোঁ ধেমাজি চিমেণ্ট চাপৰি আমাৰ পুৰণা কলেজ মই এতিয়া ভালকৈ ক'বলৈ কথা ক'বলৈ জেগাটো বিচাৰি নাপালোঁ এতিয়া কৈ দিছোঁ তো শুৰু কৰতে হে এতিয়া আমি স্কুটি লৈ প্ৰথম গৈ আছোঁ লগৰটোৰ ঘৰ মৰাণৰ পৰা আমি গৈ আছোঁ 4টা গাড়ী ওলাই আছে আমি ষ্টাৰ্ট কৰিম এতিয়া চলো দেখতে ৰহিয়ে আমাৰ ডেষ্টিনেশ্যনটো হ'ল ধেমাজি চিমেণ্ট চাপৰি আমি ওলাই দিলোঁ মৰাণৰ পৰা পিছফালে লিখা আছে গাখীৰ খুজিলে দৈ দিম বোলে খুজিলে ফালি দিম বোলে কিছুমানে লিখি দিলে মাক কৈ দিবা বোলে জয়া ট্ৰাক লিখি চলাই বোলে কেলে বেটেৰী শিৱসাগৰতে দুখনমানত লিখা আছে বেটেৰী ৰিক্সা পাছত মাক কৈ দিবা বোলে জয়াই বেটেৰী ৰিক্সা চলাই বুলি কৈছে তই জান কেলে বোলে মই লিখি দিম নেকি মাক কৈ দিবা মই চলাই বনাওঁ তই গানটো চেঞ্জ কৰ বম ফাল্টু গান লাগি আছে আঢ়ৈখন দলং সেইটো কাৰণে এখন ফুলখন মানে ট্ৰেইনখন ফুলখন এই আগৰখন আঢ়ৈখন আধাখন এইখন আঢ়ৈখন দলং আমি এতিয়া ৰ'বলৈ আছে ডিব্ৰুগড়ত ৰ'বলৈ আছে এটা লগৰটো লৈ পিনি আমি চিধা পোনাই দিম ধেমাজি ডিব্ৰুগড় মানে বৰ বৰুৱা লৈ লগৰটোক ঘৰত লৈ আমি গুচি যাম ধেমাজি বৰ বৰুৱা চলো দেখতে মাকো আছে চাগে কুটটো চাওঁ পিন্ধাটো চাওঁ বুলি কৈছে পানীটো দে ফাৰ্ষ্টে পানী খাইছো পানী খাইছো চাদাটো মানে সঁচাকে মন্দিৰ চাদা খাইছিলে কি হৈছিলে দুদিন হৈ গৈছে কিবা মেদ আছিলে নেকি বহুত দিনৰ মূৰত ৰাস্তাটোলৈ সোমাইছো দেই বহুত দিন হ'ল দেই ডাঙৰ লাগে মজা লাগিছে এইটো বেছি আকাশত গৈ থকা নালাগে ডাঙৰ পাপত উঠতে বোলে গেলা লাইট আকৌ লাইট আমি এতিয়া অফিচিয়েলি ধেমাজি এণ্টাৰ কৰি গ'লোঁ আমি এতিয়া ধেমাজি ডিষ্ট্ৰিক্টত গৈ আছোঁ চিমেণ্ট চাপৰি বুলি আমি ফাইনেলি পাম এতিয়া আৰু কিমান মৰিব এতিয়া আমাৰ ইয়াত কি বছৰ অতীত মেমৰিজ মন্থন হ'ব মানে 3 বছৰ মেমৰিজ লাহে লাহে
আহি আছে লাহে ওপৰলৈ ওপৰলৈ আহি গৈ থাকিব এতিয়া মাথালে এতিয়া এখন দলংখন পালে কাৰেণ্ট নহ'লে বাটতে মই ইয়ালৈ আহোঁ বাটতে এইখন দলঙতো মেমৰিজ আছে দেই এইবোৰ তলত পানীতো এইবোৰ গা চা ধুই যাব পাৰিলোহেঁতেন কিবা কিবি লোৱা আনি সঁচাকে আমি নামি দিব পাৰিম তোৰ অকণমান প্ৰব্লেম হ'ব খালি কেনেকে হা কেনেকে কেনেকৈ এইটো কথা ইয়াত নকবি এইটো কথা নকবি মই কেমেৰাটো বন্ধ কৰাৰ পাছত কবি এইটো চুপচাপ হ তহঁতি একদম ষ্টক জেগা হেভি হৈ গ'ল বে কোনবোৰ 3 বছৰ পাছত জেগা চেঞ্জ ধাবা পৰি গ'ল এডোখৰ ধাবা পৰি গ'ল হস্পিটেল কলেজ একদম জেগা বদলাই দিয়ে আৰু এখন নতুনকৈ বহিছে ন এখন নতুনকৈ বহিছে এতিয়া কি জেগা আছিল তুলিকা হোটেল বহিছে এখন ইন চিমেণ্ট চাপৰি यहाँ पे हम लोग ने पी लिया चाय पी के निकलना है हमको बैक टू होम चाय वाय पी के हम लोग को निकलना है घर के लिए उससे पहले हम लोग ने सोचा कि एक जगह पे रुकते हैं जिसका नाम है डिमो जो सेवाज में है आजकल वो पिकनिक स्पॉट बन गया है देखते रहिए अभी हम रुकने वाले हैं डिमो में ৰাস্তাটো মানে চাৰিওফালে গছ 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 কাটি পেলালে এইখিনি এতিয়া এইখিনিও কাটা যাব চব কাটা যাব ফলেনৰ নামত বহুত বস্তু বহুত গছ নাইকিয়া হয় কিন্তু সেইটো হয় বাৰু ইমান ধুনীয়া জেগা আছিলে চেচ দিব আৰু কি তাকে সিমানটো ওপৰত গছ আকৌ ডাঙৰ হ'বলৈতো আকৌ বহুত দিন লাগিব বেয়া লাগিছে না জেগাডোখৰ বেয়া হ'ব আমি আপোনাক প্ৰথম আছিলো ইয়াত যে প্ৰথম আহোঁতে এটাও তেল দিব নাছিলে হয় নাই আমি প্ৰথম আহোঁতে এটাও তেল দিব নাছিলে তাত পেট্ৰল জমা কৰি থৈ দিয়েহি এতিয়া 3টা ডিপু হ'ল এতিয়া জেগাটো কিমান ওপৰত গ'ল চিমেণ্ট চাপৰি ৰাস্তাটো মানে ধ্বংস কৰা এইবোৰ বুদ্ধি আৰু ফ'ৰলেনৰ নামৰ গছ গছনিবোৰ কাটি কিমান থাকিলে এতিয়া ক'ত আহিছে আমি আহিছোঁ ডিমৌ ধেমাজি ডিমৌ জেগাটো মানে দেখাই আছোঁ দেখালে গম পাব নগাত চালিয়া জেগা হেঙিং ব্ৰিজ আছে হেঙিং ব্ৰিজলৈ নাযাওঁগৈ মুখে ক'ত দেখালে বেছি ভালকৈ গম পাব যোৱা ৰাস্তাটো বেয়া আমাৰ এইফালে ছাৰৰ গাত ধৰিছে
এইটো ৰাস্তাত এখন গাড়ী বহাই দিছো কেলা সেইটোৱে কৈছো লোকৰ টেনচন হয় নতুন গাড়ীটো অফৰোডিং কৰা নাছিলে লাগিব মেলিব অফৰোডিংটো আজিলৈকে কৰা নাছিলে বিপ নহয় কাটি আনিম এইবোৰ ছোৱালী কথা ক'ব লাগিব নে আমি এদিন দেখিছিলো নাই দিয়া একো নাই দেখা ধৰিছো বাইকেইটা কেলে নাই দেখা চিঞৰি চিঞৰি পলাই দিওঁ দাদা চিঞৰি দিওঁ আমাৰ ৰুমৰ পৰা আমি আৰু বেছি কি কওঁ জানে ই যদি চাই আছে ন খিৰিকিয়ে দি মই চিঞৰি দিওঁ কিমান আল্টিমেটলি ফচি যাম ই চাই থাকিলে মই চিঞৰি দিওঁ ট্ৰেইন আলিটো যেতিয়া ক্ৰছ কৰিম ট্ৰেইন আলি ক্ৰছ কৰি অৰুণাচল এতিয়া আমি অসমত আছো এইটো ট্ৰেইন আলি পাৰ কৰিয়ে ভিউ মজা আৰু আমি সোমাই যাওঁ অৰুণাচল আৰু আছাম আৰু অৰুণাচল বৰ্ডাৰ আমি এতিয়া বৰ্তমান আছামত আছো আৰু যেতিয়া পাৰ কৰি দিম সেইটো ডাইৰেক্ট অৰুণাচল গাইজ আমি এতিয়া ক'ত পাম অৰুণাচল সোমালো এই আমি অৰুণাচল অৰুণাচল হাতমে বজাই দিছে বে আমি केला पागल हो ऐसे तुम्हारे मजा लो ऐसा हाँ अभी हम लोग खाना खाएगा रिबी में क्या रिबी मैं ना जानो कभी रिबी के नोका की फाइनेंस আছে মই চাগে এক বছৰ বেছি হ'ব ইয়াত খাইছিলো এবাৰ এখন নেকি ভাল লাগিছিলে এতিয়া যদি বেয়া লাগে মই নাজানো খালি দেই সেইটো নাজানো তই কৈছ তই ৰিস্ক লবি দেই নহ'ব থালি নহ'ব हमारे साथ अभी स्कैम हो गया ইয়াৰ কাৰণে হৈছে তোৰ কাৰণে হ'ল কেলা এটাই কৈছে বোলে থালি হ'ব বোলে থালি আছে কিন্তু আজি এভেইলেবল নাই যিয়ে নহওক কি যিয়ে নহওক খাইছো কাৰণটো কৈছো যিয়ে নহওক 120 ঠিক আছিলে ক'ব লাগে এটা উঠিম বুলি এইটো চা এইটো আমাৰ কি কয় আক্সিডেণ্ট উঠিবলৈ মন জোৰ জবস্তি কৰাটো এইটো আক্সিডেণ্ট ফিল্ডটো দিম এতিয়া সেইটো আক্সিডেণ্ট নেক্সট ডেষ্টিনেশ্যন ক'ত মইতো ভাবিছো মাইহাং অ'কে আমি এতিয়া ভাবিছোঁ মাইহাঙতে খানাটো জাৰি দিম মুঠতে খাওঁকৈ আছে ইয়াৰ পেটটো খালী চবৰে পেটটো খালী এতিয়া স্পটিফাইড গান শুনক আপোনালোক এতিয়া আপোনালোকে স্পটিফাইড গান শুনক কপিয়াত আহি গ'লেও মতলব মোক পইচা নালাগে না মেমৰিছে সেইটো কথা এই মাইহাঙত ভাত খাব লৈছোঁ এই মাইহাং ডাইৰেক্ট কথা তাৰপাছতে গেলা পোৱালিত হাত পৰে বুলি কয় যে একো নাই তাতো একেই ইয়াতো একেই কি ডিচাইডে কৰিব পাৰে নেকি খাবি নাই প্লেন ৰাইচ লৈছোঁ কেইটকা প্লেট 60 তাতকৈ লগতো পৰ্ক গ্ৰেভি উইথ টমেটো এণ্ড হেৰি পটেটো হৈ যাব দে মতলব নাই খতম ন চব খতম ভালকৈ খালি নে একদম খাচ নহয় দেই ডাইৰেক্ট কথা গাহৰি বহু হোটেলতে চালিয়া পালোহেঁতেন মাইহাং গেলা এখন আমি এতিয়া কোলাজানৰ পৰা ওলাই দিছোঁ ঘৰৰ কাৰণে ন প্লাছ এতিয়া আমি ভাত পানী খাই মেলি কি কয় ধেমাজিৰ পৰা ওলাই দিলোঁ এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এণ্ট্ৰি কৰিম তাৰপিছত ডাইৰেক্ট মৰাণ বেলেগ একো নাই আৰু ভিডিঅ'টো আজি প্ৰথম বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ 2023 চনৰ আৰম্ভণিতে চেনেল এটা খুলিছিলোঁ 23 চন নহয় ইমান মানতে হ'ব 1 বছৰ 11 মাহ হৈ গ'ল বহুত দিনৰ মূৰত আকৌ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ লগৰকেইটাৰ লগত চিল কৰিলোঁ ধেমাজি গ'লোঁ পুৰণা কলেজ গ'লোঁ ইমানেই আৰু এয়া মন্দিৰ এয়া দশৰথ এয়া কল্যাণ এইবিলাক অৰূপ দাই নিজক কেনেকৈ খাবি অৰূপ ইমানে আমি কেইটাই গ'লোঁ অলপ কলেজখন চালোঁ ফূৰ্তি কৰিলোঁ জেগাডোখৰ ফুৰিলোঁ ইমানে আৰু এতিয়া ঘৰলৈ গৈ আছোঁ ঠিক আছে
এতিয়া আমি বগীবিলত নামো অকণমান বহুত দিনৰ মত বে সেইটো ফিল পোৱাই নাই এইবোৰ বেয়া কাম কৰিছে এইবোৰ নাপায় কৰিব দেই আৰু মই এনেকৈ যদি নৈত পেলাই দিম কথা একেটাই হ'ব চফা কৰিবলৈ গৈ চাৰে বাৰটো দে কি হ'ব দে মোক কৈছে নেকি ছাৰ মই ছাৰ নেকি এতিয়া বগীবিলৰ পৰা ওলাই দিওঁ ন তোক মহতিয়াত হৈ গুচি যাব ভালকৈ ছাৰ কিবা ক'ব নি বগীবিলখন কেলা ঘৰত ঘৰত কেলা বেগ মটৰাই ধুই দিবি अभी हम बोगीबिल से निकलने वाला है गाना लगाओ बाजना बजाओ আমি এতিয়াও ডিব্ৰুগড় বৰবৰুৱা वहाँ दशरथ बाबू को उतार के हम लोग सीधा भागेंगे मोरान ইউটিউবাৰ বাবু এইটো আপোনালোকৰ লেলুৱাই আছে অৱস্থা হৈ আছো এতিয়া আমি ক'ৰ পৰা লৈ আহিব আমি এতিয়া গেমন পাৰ হৈছো তুমি এতিয়া গেমন পাৰ হলো পামেই অলপ পাছতে মই মানে আছা ন ভিডিঅ'টো একেই কৰিম আৰু মানে ঠিক আছে বাই বাই बाय बाय जाओ खोलो फाइनली हम लोग पहुंच गया मोरान हाँ और रुकता जा रहा है गेट खोलने के लिए जाओ जल्दी जाओ बन हो गल गुड